আমাৰ দেশত এনেকুৱা বহুত ৰাস্তা আছে যিবিলাক ৰাস্তাত ৰাতি অহা যোৱা কৰোঁতে বন্ধ থাকে, যেনেকৈ দিল্লীৰ কেণ্টনমেণ্ট, মুম্বাই আদি কলনী। তাৰ মানুহে কয় যে এইবিলাক ৰাস্তাত ৰাতি যদি কোনোবা অহা যোৱা কৰে তাৰ লগত এনেকুৱা ঘটনা ঘটিব পাৰে সি জিন্দগীভৰ পাহৰি যাব নোৱাৰে। আজি মই এনেকুৱা ৰাস্তাৰে কথা ক'ব ওলাইছোঁ যিটো ৰাস্তাই এই দুটা ৰাস্তাতকৈ বেছি ভয়ানক হয়। মহাৰাষ্ট্ৰৰ সকলোতকৈ ডাঙৰ হাইৱে পুনে এক্সপ্ৰেছ হাইৱে, আৰু ইয়াৰ প্ৰথম টাৰ্ণিংটো ভূতৰ টাৰ্ণিং হয়। বেছিকৈ পূৰ্ণিমা দিনে ৰাতি বেছি ভয়ানক হয়। বহু কেইবছৰ আগতে ভাক্তি বাৰ্ভে নামৰ বলিউডৰ এক্ট্ৰেছ এজন এই টাৰ্ণিংটোত মৃত্যু হৈছিল। 2001 চনত ভাক্তি বাৰ্ভে চিনেমাৰ শ্বুটিং কৰি সেই টাৰ্ণিংটোদি যাই আছিল। টাৰ্ণিংটোৰ নাম হৈছে ভাটেন টেনেল, আৰু সেই টাৰ্ণিংটোত ভাক্তি বাৰ্ভেৰ এক্সিডেণ্ট হৈছিল আৰু লগালগ মৃত্যুও হৈছিল। আৰু সিদিনাৰ পৰাই সেই টাৰ্ণিংটো বহুত গধুৰ বা বহুত ভয়ানক হৈ গৈছিল। আৰু এইটো হৈছে ভাক্তি বাৰ্ভেৰ মৃত্যুৰ কাহিনী। 2005 চনত সুনীল নামৰ ট্ৰাক ড্ৰাইভাৰ এজনে লজিষ্টিক কোম্পানীত কাম কৰি আছিল আৰু মুম্বাইত কিবা ডেলিভাৰী কৰিবলৈ যাই আছিল। সুনীলে সদায় সেইটো ৰাস্তাত অহা যোৱা কৰিয়ে আছিল, পুনে এক্সপ্ৰেছ হাইৱেত। সুনীলৰ মতে সেইটো একো ডাঙৰ কথা নহয়। কিন্তু এদিন পূৰ্ণিমাৰ দিনা ৰাতি 1 বা 1:30 বজাত সুনীলে সেই টাৰ্ণিংটো দি যাই আছিল, ভাটেন টেনেল। অকস্মাতে সুনীলৰ চকুৰ সন্মুখত 50 বছৰমান হোৱা তিৰি মানুহ এটা থিয় হৈ থকা দেখা পালে, অৰেঞ্জ কাপোৰৰ শাৰী এখন পিন্ধি থকা। তিৰোতাজনে একো কৰা নাছিল, জাষ্ট চাইয়ে আছিল। সুনীলে লগালগ ট্ৰাকখন ব্ৰেক কৰি বাহিৰৰ ফালে চাই যে তাততো কোনো নাই। সুনীলে ভাবিছিল যে ৰাতি 1:30 বাজিছে, মই কিজানি টোপনি নিচাৰ আছোঁ। জল্দি যাওঁ, বস্তুখিনি ডেলিভাৰী কৰি আহোঁ আৰু তাৰপাছত শুই যাম। তাৰপিছত সুনীলে যাই বস্তুখিনি ডেলিভাৰী কৰি আহি সুনীলে নিজৰ ট্ৰাকখনতে শুই থাকে। তাৰ অলপ পিছত সুনীলে শুনা পালে যে অলপমান দূৰত এজন বুঢ়ী মানুহে বহুত চিঞৰি কান্দি আছে। সুনীলে লগালগ উঠি চাই যে সুনীলৰ সন্মুখত সেই তিৰোতাজনী থিয় হৈ আছে, যিটো তিৰোতাক সুনীলে ভাটেল ট্ৰেইনিঙত দেখা পাইছিল আৰু মাৰাঠী ভাষাত কিবা এটা কৈও আছিল। আৰু সুনীলে এইবিলাক হাতছা দেখি লগালগ বেহুচ হৈ পৰি গৈছিল। সুনীলে ৰাতিপুৱা উঠি এই সকলোবিলাক হাতছা মালিকক কয়। মালিকে কিয় বা সুনীলৰ এইবিলাক কথা মিছা কোৱা বুলি গুচি গৈছিল। আৰু তাৰ পিছদিনা সুনীলৰ মালিকে খবৰ পালে যে ভাটেল টেনেল টাৰ্ণিংটোত সুনীলৰ মৃত্যু হৈছে। যিটো টাৰ্ণিঙৰ কথা সুনীলে মালিকক তাৰ আগদিনা কৈছিল। আৰু ডক্টৰৰ ৰিপৰ্ট অহাৰ পিছত গম পালে যে সুনীলৰ মৃত্যু ট্ৰাক এক্সিডেণ্ট হোৱা নাই, হাৰ্ট এটেকৰ কাৰণে হৈছিল। কাৰণ সুনীলে এনেকুৱা কিবা বস্তু দেখা পাইছিল য'ত সুনীলে সহ্য কৰিব নোৱাৰিলে, আৰু তাৰ কাৰণে সুনীলৰ মৃত্যু হয়। আপোনালোকে জানে নিশ্চয় সুনীলে কি বস্তু দেখা পাইছিল। সেই বুঢ়ী তিৰোতাজনী যাই সুনীলৰ চকুৰ সন্মুখত থিয় হৈ আছিল।